অসমৰ বিটিআৰৰ বাহিৰৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বড়োসকলৰ উন্নয়নৰ বাবে গঠিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু অসম কৃষি বিশ্ববিদ্যালয়ে যোৰহাটৰ মাজত অসম কৃষি বিশ্ববিদ্যালয় শিক্ষা সম্প্ৰসাৰণ সঞ্চালকৰ সভাকক্ষত বুজাবুজি চুক্তি সম্পন্ন কৰা হয়। বুজাবুজি চুক্তিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ হৈ পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী আৰু কৃষি বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে বিশ্ববিদ্যালয়ৰ হৈ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা, শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগে চুক্তিত স্বাক্ষৰ প্ৰদান কৰে। উল্লেখ্য যে এই চুক্তি সম্পাদনৰ দ্বাৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত গাঁওসমূহৰ কৃষকসকলৰ আধুনিক পদ্ধতিৰ কৃষকসকলক আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু কৃষিৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আৰু আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় পৰিষদক সহযোগ আগবঢ়াব। আজিৰ এই চুক্তিত সম্পাদনা কৰা অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দ্ৰ ডেকা, ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়া, পঞ্জীয়ক তপন কুমাৰ আৰু শিক্ষা সম্প্ৰসাৰণ সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ হৈ অধ্যক্ষ অনিল বসুমতাৰী, উপ মুখ্য কাৰ্যবাহী সদস্য ৰুমিয় নাৰ্জাৰী, কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী আৰু বিনোদ বসুমতাৰীয়ে উপস্থিত থাকে। অসম কৃষি বিশ্ববিদ্যালয় আৰু বড়ো কছাৰী উন্নয়ন স্বায়ত্ত পৰিষদৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ হোৱা উপলক্ষে আমি ইয়াত গোট খাইছোহি আৰু আমি এটাই সিদ্ধান্ত লৈছোঁ যে এই চুক্তি অকল কাগজৰ ভিতৰতে আবদ্ধ হৈ নাথাকে। এই চুক্তিত সন্নিৱিষ্ট যিকেইটা দফা, এই দফাকেইটাক আগত লৈ পেলাই যিখিনি কৰণীয় কৃষি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আছে, মোৰ পঞ্চায়তে এইকেইটা আমাৰ ফালৰ পৰা আমি কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আমাৰ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলেও ডেফিনেটলি মোৰ কথাৰ লগত একেলগে তেখেতসকলে সুৰ মিলাই ক'ব যে যিহেতু আমি এখন বৃহত্তৰ ৰাজ্যত একেলগে বাস কৰোঁ, গতিকে বৃহত্তৰ ৰাজ্যৰ জনগণৰ উন্নয়নৰ হকে আমি প্ৰত্যেকে একেলগ হৈ কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু অনাগত দিনত আমাৰ কৃষি বিশ্ববিদ্যালয়ে যিকেইটা আমি প্ৰযুক্তি কৌশল আমি উদ্ভাৱন কৰিছোঁ, এই প্ৰযুক্তি কৌশলকেইটা লৈ পেলাই আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে যদি কৃষিটোক এটা ব্যৱসায়িক ভিত্তিত আগবঢ়াই লৈ যায়, অনাগত দিনত আমাৰ অসম ৰাজ্যখন ভাৰতবৰ্ষৰ 5খন ৰাজ্য কৰাৰ অসমৰ মুখ্যমন্ত্ৰীৰ যিটো সপোন, সেই সপোনত খুব সোনকালেই হ'ব বুলি আমি বিশ্বাস কৰোঁ। কাৰণ কৃষি অবিহনে কোনো গতি নাই। কাৰণ কোনো এটা দিশ যদি আমি ভালকৈ চালি জাৰি চাওঁ, খাবলৈতো আমাক লাগিবই। গতিকে খাবলৈ লাগিলেই আমি ভালকৈ খেতি কৰিব লাগিব, আৰু খেতি কৰিব লাগিলে আমি বৈজ্ঞানিক দৃষ্টিভংগী আগত লৈ খেতি কৰিব লাগিব। গতিকে মই পুনৰবাৰ আমাৰ মাজত উপস্থিত হোৱা আমাৰ বড়ো কছাৰী আমাৰ যিটো অট'নমাছ কাউন্সিল, ৱেলফেয়াৰ অট'নমাছ কাউন্সিল আছে, তেখেতসকলৰ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই প্ৰচেষ্টা আমি আৰু অধিক সুদৃঢ় কৰি আমি অনাগত দিনত কাম কৰি যাব পাৰোঁ। ধন্যবাদ। অসম কৃষি বিশ্ববিদ্যালয় আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মাজত এখন চুক্তি সম্পাদিত হয়। এই চুক্তিখনৰ জৰিয়তে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখিনি প্ৰযুক্তি আছে, সেই প্ৰযুক্তিখিনি কৌশলখিনি আমি কৃষকৰ পথাৰত প্ৰদৰ্শনৰ যোগেদি আমি কৃষকৰ পথাৰত লৈ যাব বিচাৰিছোঁ, আৰু যাৰ জৰিয়তে আমাৰ বড়ো কছাৰী যিসকল কৃষক আছে, কৃষকসকলৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হ'ব। আৰু লগতে আমি তেওঁলোকক আমাৰ যিটো কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ, বাণিজ্যিক ভিত্তিত আমি যিটো খেতি কৰাৰ যিটো পদ্ধতি, সেই পদ্ধতিসমূহৰ বিষয়ে আমি কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম এই চুক্তিৰ জৰিয়তে। আৰু ইয়াৰ জৰিয়তে আমি যিখিনি আমাৰ কমাৰ্চিয়েল আমাৰ টেকন'লজি আছে, কমাৰ্চিয়েল টেকন'লজিখিনি কৃষকৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি আশা কৰিছোঁ এই চুক্তিৰ জৰিয়তে আমাৰ বিশ্ববিদ্যালয় আৰু বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ মাজত এটা যিটো আমাৰ সম্পৰ্ক, সেই সম্পৰ্ক সুদৃঢ় হ'ব, আৰু বড়ো কছাৰীসকলৰ যিটো বহুদিনীয়া আমাৰ তেওঁলোকৰ অভাৱ আছে, সেই অভাৱখিনি পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।